নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প বইজ ইউটিউব চেনেল। বন্ধুসকল, স্বাধীনতা দিৱসৰ বাবে ৰাজ্য চৰকাৰৰ কি বিশেষ নিৰ্দেশনা? কোভিডৰ মাজতেই এইবাৰ উদযাপন হ'ব স্বাধীনতা দিৱস। শনিবাৰে উদযাপন হ'ব লগা স্বাধীনতা দিৱসৰ বাবে ৰাজ্য চৰকাৰৰ কিছু শিথিলতা। সাধাৰণতে শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। শনিবাৰৰ দিনা স্বাধীনতা দিৱস হোৱাৰ বাবে পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ শিথিলতা। ৰাজ্যবাসীয়ে এই সময়ছোৱাত উদযাপন কৰিব পাৰিব স্বাধীনতা দিৱস। অৱশ্যে মানি চলিব লাগিব কোভিড প্ৰট'কল, সামাজিক দূৰত্ব। বন্ধুসকল, 2 নম্বৰ খবৰটোৱে হৈছে ৰহস্যজনক ঘটনা। বাংগালোৰত উদ্ধাৰ নগাঁৱৰ যুৱতীৰ মৃতদেহ। বাংগালোৰত ৰহস্যজনকভাৱে মৃত নগাঁৱৰ এগৰাকী যুৱতী। বাংগালোৰত বন্ধ কোঠাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ ৰক্তাক্ত মৃতদেহ। নগাঁও চহৰৰ পানীগাঁও 6 আলিৰ নিবাসী প্ৰয়াত শৰৎ বৰা আৰু ৰীতা বৰাৰ একমাত্ৰ কন্যা পৰিণীতি বৰা বুলি চিনাক্ত কৰা হৈছে। এয়াৰ এছিয়ান নামৰ বিমান পৰিবহণ সংস্থাটোত কৰ্মৰত আছিল 25 বছৰীয়া পৰিণীতা বৰা। কি পৰিস্থিতিত যুৱতীগৰাকীৰ মৃত্যু হ'ল সেই বিষয়ে জানিব পৰা হোৱা নাই। পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। স্বাভাৱিক মৃত্যু নে এই এক হত্যাকাণ্ড, সেই সন্দৰ্ভত বাংগালুৰু আৰক্ষীৰ তদন্ত অব্যাহত আছে। বন্ধুসকল, 3 নম্বৰ খবৰটোৱে হৈছে মাজনিশা জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা, দিছপুৰ থানাত গোচৰ। জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক আক্ৰমণ। বুধবাৰে মাজনিশা দুৰ্বৃত্তৰ আক্ৰমণৰ চেষ্টা শিল্পীগৰাকীক। এয়া 01 BY 0675 নম্বৰ গাড়ীত অহা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ চেষ্টা কৰে জুবিনক। ইতিমধ্যে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে জুবিনে। গুৱাহাটীৰ ভগৱন্তপুৰ অঞ্চলৰ সমীপতে জুবিনক আক্ৰমণৰ চেষ্টা। বন্ধুসকল, শেষৰ খবৰটোৱে হৈছে ভাৰতত পুনৰ আৰম্ভ হ'ব টিকটক। আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে কিনাৰ সম্ভাৱনা। জুন আৰু জুলাই মাহত ভাৰতত নিষিদ্ধ হয় বহুকেইটা চাইনিজ এপ। ইয়াৰ ভিতৰত টিকটক অন্যতম আছিল। ভাৰতত বহু কোটি লোক এই টিকটকৰ সৈতে জড়িত হৈ পৰিছিল। পিছে ইয়াৰ মাজতে খবৰ আহিছে যে ভাৰতত ইয়াৰ জনপ্ৰিয়তাৰ গ্ৰাফ দেখি টিকটকৰ ভাৰতীয় শাখা ক্ৰয় কৰিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে। ইয়াৰ বাবে টিকটকৰ সৈতে আলোচনা চলাই আছে বৰ্তমানে। ৰিপৰ্টত জানিব পোৱা মতে দুয়ো কোম্পানীৰ মাজত আলোচনা চলি আছে যদিও বৰ্তমানলৈকে কোনো এটাইও ইয়াৰ ওপৰত তথ্য সদৰি কৰা নাই। উল্লেখ্য যে ভাৰতে নিষিদ্ধ কৰাৰ সময়ত টিকটকৰ বিশ্বজুৰি যিমানখিনি জনপ্ৰিয়তা আছিল, ইয়াৰে 30% ব্যৱহাৰকাৰী কেৱল ভাৰতৰে আছিল আৰু ইয়াৰ মুঠ উপাৰ্জনৰ 10% কেৱল ভাৰতীয় ব্যৱহাৰকাৰীৰ পৰাই হৈছিল। দুয়ো কোম্পানীয়ে যদিও কোনো কথা ৰাজহুৱাকৈ সদৰি কৰা নাই, তথাপি টিকটক ভাৰতত প্ৰৱেশ কৰাৰ বাবে সকলো প্ৰক্ৰিয়া এক প্ৰকাৰ আৰম্ভ হৈ গৈছে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।